হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালেই আছোঁ। মই লিখিতা পুনৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ক'লৈ ওলাইছোঁ আপোনালোকে থাৰ্মেলখন দেখি গম পাইছে চাগে। আজি যিহেতু ধান কাটিব ওলাইছোঁ, আমাৰ ঘৰ নহয় বাৰু, খুৰীদেউহঁতৰ ঘৰ। চাই থাকক আজি পথাৰৰ কিছুমান দৃশ্য আপোনালোকক দেখাম। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন তেনেহ'লে যাওঁ আমি পথাৰলৈ। এই আপোনালোকে দেখিছে মই ফাইনেলি পথাৰ গৈ আছোঁ আৰু দেখিছে ইমান সৰু ৰাস্তা। এতিয়া এইফালৰ পৰা আহি আছোঁ আৰু এইফালে গৈ গৈ পথাৰ পাই যাম। এতিয়া চাই থাকক আপোনালোকে। এইখনি গাঁও বুকুৰ আপুনি ইয়াতে দেখো নতুন সপোন কোনে জুমি এয়া দেখিছে ফাইনেলি মই পথাৰ পাই গ'লোহি। সেইখনে হৈছে আমাৰ পথাৰ, যিহেতু দুপনি পথাৰ বুলি ক'ব লাগিব। দেখিছে ফাইনেলি এইটি হৈছে আমাৰ সৰু সৰু নলা। আপোনালোকে দেখিছে আৰু এয়া দেখিছে মানে প্ৰত্যেকৰ মানে নিজৰ নিজৰ মাটিবোৰ মানে নঙলা দিয়া আছে, কাৰণ গৰুৰ পৰা বহুত আমনি। গৰু ইয়াত মানে নেবান্ধে মানুহবিলাকে, বহুত কষ্ট আৰু ৰুওঁতে দাওঁতেতো কষ্ট হয়, তথাপিও মানে ৰোৱাৰ পাছতো আৰু বহুতখিনি চকু দি থাকিব লাগে। গৰুৰ পৰা ইমান আমনি নহয়, আপোনালোকে ভাবিব নোৱাৰিব। আৰু ইয়াত মানে ইমান দুপনি মাটি ন, যিহেতু ইয়াত গৰু সোমাই পিনে মানে 2-4টামান মৰিলে, মানে সোমাই লয়, ওলাবতো নোৱাৰে, ইমান কষ্ট যিহেতু। সেইবাবে মানুহো খেতি কৰোঁতো কিমান কষ্ট হয় সেইটো আপোনালোকে কল্পনাও কৰিব নোৱাৰিব ক'ব লাগিব, কাৰণ দুবেলা দুমুঠি খাবলৈতো কষ্ট কৰিবই লাগিব, যিহেতু পৰিয়ালবৰ্গ ফেমিলি সৰহ থকা, যিহেতু গাঁৱলীয়া মানুহ জানেই, টাউনৰ মানুহতো নহয় 2-4টাৰ হ'বলৈ, যিহেতু গাঁৱত যৌথ পৰিয়াল হিচাপে থকা হয়, সেইবাবেতো বহুত কষ্ট কৰিবলগীয়া হয়। আৰু কষ্টৰ ফল যিহেতু মিঠা সকলোৱে জানে, সেইবাবে ধানো বহুত ধুনীয়া হয়। অকণমান কৰিলেই মানে বছৰেকৰ ভাত খাবলৈ হৈ যায়। আৰু মই গৈ আছোঁ এতিয়া পানীয়ে সৰু নলাটো গৈ এতিয়া আমি ডাঙৰ নলা পামগৈ। আপোনালোকক দেখাইছোঁ, চাই থাকক ভিডিঅ'টো। দেখিছে মই ফাইনেলি পাই গ'লোহি ডাঙৰ নলাটো। এইটো হৈছে ডাঙৰ নলা, যিহেতু এইটো ডাঙৰ সুঁতিটোৱে গৈ মই পথাৰ পাই যামগৈ এতিয়া। চাওক আমি ইয়াতে মাছ ধৰিব আহোঁ দেই। মাছ ধৰি কিন্তু মজা লাগে। আৰু আজি চালনী লৈ আহিম বুলি ভাবিছিলোঁ, ধান দাই আহি চালনী বাম বুলি আপোনালোকক দেখাব পাৰিলোঁ হ'লে। তথাপি নিজৰ ধান দাবলৈ অহা নাই, যিহেতু বেলেগৰ দাব আহিছোঁ যে, সেইবাবে নানিলোঁ। আমাৰ যিহেতু দাম এতিয়া চালনী পাই বাৰু আপোনালোকক দেখাই, চাই থাকিব। দেখিছে ধান কিমান ধুনীয়া হৈছে। কিমান ধুনীয়া ধান হৈছে আপোনালোকে। আৰু সেইফালে চৰাই কেইজনী মানে চিৰিলি পাৰি আছে মানুহ দেখি পথাৰত, তেওঁলোকেও ভাল লাগিছে। আজি বহুত দিনৰ মূৰত মানুহ দেখিছোঁ পথাৰত বুলি। আপোনালোকক দেখাই আছে আমাৰ দাৱনী কেইজনী হৈছে, চাই থাকক। দেখিছে মই গৈয়ে থকা ধানৰ মাজে মাজে আলিয়ে গৈ আছোঁ। ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলিটো পৰি। এই আপোনালোকে দেখিছে ফাইনেলি মই পথাৰ পাই গ'লোহি। সেয়া আমাৰ দাৱনী কেইজনী ধান কাটি আছে। দেখিছে হাতীখন চিলাই পিন্ধি ল'লোঁ, গামোচা এনেকৈ মাৰি লৈছোঁ, যিহেতু ৰ'দ দিছে বহুত টানকৈ, ক'লা হৈ যাব পাৰোঁতো। এই আপোনালোকে দেখিছে ধান কটা, চাই থাকক। অকণমান দেখাব বিচাৰিছোঁ আপোনালোকক। এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী, ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই, ও মোৰ ধৰিত্ৰী আই,
চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে এয়া আপোনালোকে দেখিছে ফাইনেলি মই টেঙা কাটিব লৈছোঁ। পথাৰত টেঙা খোৱা, চাহ খোৱা, ভাত খোৱা মজাই বেলেগ আৰু। কোনে কোনে টেঙা খাই ভাল পায় প্লিজ তলত কমেণ্ট কৰি জনাব। এয়া ৰাইজ অকল টেঙা খোৱাত ব্যস্ত। খুব ভাল লাগিছে। লেবাব কেনেকুৱা দিছে এটা কৈ দিয়কচোন। যোৱা টেঙা ভাল লাগিছে। বীজ জলকীয়া পকা। সেইজনী আইতা আমাৰ ঘৰৰ ওচৰ, সেইফালে আমাৰ খুৰীদেউ, সেইজনী আমাৰ সৰু খুৰীদেউ, আৰু এইগৰাকী ওচৰৰ খুৰীদেউ। দেখাই দিয়ক একবাৰ। ভাত খাবলৈ মাংস আনিছে, এতিয়া ভাত খাব লাগিব। টেঙা খাই ভাত খাই লওঁ, আপোনালোকে চাই থাকক। পিছে এতিয়া আমি ভাত খাব লৈছোঁ। সেইজনী আমাৰ আইদেউ, সেইজনী আইদেউ, এইটো ৰহি। কোনোবাই খাই যদি প্লিজ তলত কমেণ্ট কৰি জনাব। এইখিনি মাংস, এয়া মাংস চব্জি, আৰু এইখিনি কচু থুই জোল, কচু থুই হেৰি কি কৰি বোলে হেৰি দিয়া বাম্বলা মাছ দিয়া, বাম্বলা মাছ। এইটো মোক দিছে, আইতাটো দেখাই দিয়ক। এইটো আইতাহঁতক। আপোনালোকে শুকান মাছ দিয়া হেৰি খাই পাইছে? কচু থুই লপথপীয়া আলু তাই দিছোঁ, দাইল এমুঠি দি দিছোঁ। এয়া ব্ৰইলাৰ মাংস বাৰু বাইদেউ খাওঁ আৰু দেই এতিয়া। ৰহি ৰক্সি বটল এয়া বাতি গুটুক 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 মাৰিছো বুলি শেষ হৈ গ'ল ধান কাটি। এয়া আপোনালোকে দেখিলে আমি ধান কাটি শেষ হৈ গ'ল। এতিয়া ঘৰলৈ যাব ওলাইছো। কিবা এটা কৈ দিয়ক। বাই বাই। আজিলৈ ইমানতে সামৰিছো। আজিলৈ ইমানতে সামৰণি। ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট